ছাত্ৰ ছাত্ৰীসকল, তোমালোকে অসমীয়া বিষয়টোৰ আটাইতকৈ টান পোৱা বস্তুটোৱে হৈছে অসমীয়া ব্যাকৰণ অৰ্থাৎ আছামিজ গ্ৰামাৰ। গতিকে তোমালোকৰ বাবে অতি সহজ সৰল ভাষাত অসমীয়া ব্যাকৰণৰ ভিডিঅ'সমূহ মই এই চেনেলৰ জৰিয়তে লৈ আনিম। গতিকে তোমালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, তেতিয়াহে তোমালোকে যেতিয়া মই ভিডিঅ' বনাওঁ তোমালোকে নটিফিকেশ্যন পাই যাবা। এতিয়া তোমালোকক আজি তোমালোকৰ অসমীয়া গ্ৰামাৰ নত্ববৃদ্ধি আৰু সত্ববৃদ্ধি এই টপিকটোৰ ওপৰত মই আলোচনা কৰিম। গতিকে তোমালোকে নত্ববৃদ্ধি আৰু সত্ববৃদ্ধি কি হয় ভালকৈ বুজি ল'বলৈ চেষ্টা কৰিবা। এতিয়া চোৱা, তোমালোকে নত্ববৃদ্ধিনো কাক কয়? নত্ববৃদ্ধি হ'ল যি বিধিমতে দন্ত্য নয় মূৰ্ধন্য নৰ ৰূপ লয়, তাকে আমি কি বুলি কওঁ? নত্ববৃদ্ধি বুলি কওঁ। এতিয়া চোৱা, নত্ববৃদ্ধিৰ কিছুমান নিয়ম আছে। সেই নিয়মসমূহনো কি কি তোমালোকে চোৱা, মই তোমালোকক ইয়াত লিখি দিছোঁ। এতিয়া চোৱা, 1 নম্বৰ নিয়মটোত কি কৈছে চোৱা, একেটা পদতে থকা ৰি ৰ আৰু মূৰ্ধন্য ষৰ পিছত থকা দন্ত্য ন সদায় কি হয়? মূৰ্ধন্য ন হয়। যেনেকৈ তোমালোকে চাব পাৰা, এতিয়া ঋণ, ঋণত আমি কেতিয়াও কি নিলিখোঁ? দন্ত্য ন লিখোঁ। ঋণত দন্ত্য ন লিখিলেতো কি হ'ব? ভুল হ'ব। ঋণত আমি কি লিখোঁ? মূৰ্ধন্য ন লিখোঁ। যেনেকৈ কৃষ্ণ, বিষ্ণু আদি শব্দ বা বৰষুণ আদি শব্দবোৰতো আমি কি লিখোঁ? দন্ত্য ন ঠাইত মূৰ্ধন্য ন লিখোঁ। এতিয়া চোৱা, তোমালোকে 2 নম্বৰ পইণ্টটো চোৱা। ইয়াত চোৱা, তোমালোকে একেটা পদতে থকা জ ৰ মূৰ্ধন্য ষ আৰু দন্ত্য নৰ মাজত স্বৰবৰ্ণ ক বৰ্গ বা প বৰ্গৰ কোনো বৰ্ণ বা অন্তস্থ জ ব শ ব্যৱধান থাকিলে দন্ত্য ন সদায় মূৰ্ধন্য ন হয়। যেনে উদাহৰণস্বৰূপে তোমালোকক মই দি দিছোঁ, এইকেইটা চোৱা তোমালোকে, যেনেকৈ কৃপণ, দেখিছা তোমালোকে? কৃপণ, কৃপণ দেখিছা তোমালোকে? এইটো চাই লোৱা তোমালোকে, কৃপণ দেখিছা? কৃপণ, ৰাৱণ, গ্ৰহণ, পাষণ আদি তোমালোকে নিশ্চয় দেখিছা। কৰুণ, এইবোৰ দেখিছা তোমালোকে? শব্দবোৰ তোমালোকে লিখি ল'বা। এতিয়া 3 নম্বৰত চোৱা তোমালোকে, ইয়াত চোৱা, ত বৰ্গ কোনো বৰ্ণৰ লগত যুক্ত হ'লে দন্ত্য ন সদায় কি হয়? মূৰ্ধন্য ন হয়। যেনেকৈ তোমালোকে চোৱা, ঘণ্টা, ঘণ্টা, কণ্টক, কণ্ঠ, দণ্ড ইত্যাদি শব্দবোৰ। এতিয়া 4 নম্বৰ পইণ্টত চোৱা তোমালোকে, উত্তৰ, দক্ষিণ, চান্দ, পৰা, নাৰ, বাম আদি শব্দৰ পিছত থকা অয়ন শব্দৰ দন্ত্য ন সদায় মূৰ্ধন্য ন হয়। যেনে উদাহৰণ হিচাপে মই তোমালোকক দিছোঁ চোৱা, উত্তৰায়ণ, উত্তৰায়ণ, উত্তৰায়ণ দেখিছানে? চন্দায়ন, পৰায়ণ, ৰামায়ণ আদিত সদায় কি থাকে? মূৰ্ধন্য ন থাকে, দন্ত্য ন ইয়াত নবহায়। এতিয়া 5 নম্বৰত চোৱা তোমালোকে, পূৰ্ব, অপৰ আদিৰ পিছত থকা অহ্ন শব্দৰ দন্ত্য ন সদায় মূৰ্ধন্য ন হয়। যেনেকৈ পূৰ্বাহ্ন, অপৰাহ্ন আদি শব্দৰ পাছত সদায় কি হয়? দন্ত্য ন হয়। এতিয়া চোৱা তোমালোকে, ইয়াৰ পিছত চোৱা 6 নম্বৰত চোৱা তোমালোকে, অক্ষ শব্দৰ পিছত থকা উহিনী শব্দৰ দন্ত্য ন আৰু সুপ শব্দৰ পিছত থকা ন শব্দৰ দন্ত্য ন সদায় মূৰ্ধন্য ন হয়। যেনেকৈ অক্ষৌহিণী, সুপৰ্ণখা এই শব্দকেইটা দেখিছা তোমালোকে? 7 নম্বৰত চোৱা, কিছুমান শব্দত স্বাভাৱিকতে মূৰ্ধন্য ন হয়, তাত দেখা যায়। যেনেকৈ তোমালোকে শব্দবোৰ দেখিছা, যেনেকৈ বাণিজ্য, বণিক, বাণী, বীণা, বেণু, বাণ, কণিকা, কংকণ, অনু, গৌণ আদি শব্দবোৰ দেখিছা তোমালোকে? শব্দবোৰ মই লিখি দিছোঁ তোমালোকক। এইখিনি শব্দৰ পিছত কেতিয়াও দন্ত্য ন নহয়, ইয়াত কি হয়? মূৰ্ধন্য ন হয়। যেনেকৈ চাণক্য, সুনীত, চিকুণ, ঘূণ, কণ, পুণ্য দেখিছা তোমালোকে? এইখিনি হৈছে নত্ববৃদ্ধিৰ নিয়ম। এইখিনি তোমালোকে লিখি ল'বা। যদি তোমালোকক ইয়াৰ PDF লাগে তোমালোকক মই দি দিম, তোমালোকে মাত্ৰ মোক কমেণ্ট কৰি জনাই দিবা। এতিয়া সত্ববৃদ্ধি কাক কয়? এতিয়া সত্ববৃদ্ধি হ'ল যি বিধিমতে দন্ত্য স মূৰ্ধন্য ষ হয়, সেই বিধিকে আমি কি বুলি কওঁ? সত্ববৃদ্ধি বুলি কওঁ। এতিয়া সত্ববৃদ্ধিৰো কিছুমান নিজা নিয়ম আছে, সেই নিয়মখিনি চোৱা কি হয়। এতিয়া প্ৰথমতে চোৱা, অ আ ভিন্ন অন্য স্বৰবৰ্ণ বা ক বা ৰৰ পাছত থকা প্ৰত্যয় দন্ত্য স সদায় মূৰ্ধন্য ষ হয়। যেনেকৈ ঋষি, ভৱিষ্যত,
শুশ্ৰূষা আদি শব্দবোৰ তোমালোকে উদাহৰণস্বৰূপে দিব পাৰা। এতিয়া 2 নম্বৰ মতে চোৱা তোমালোকে 2 নম্বৰ মতে চোৱা ইয়াত চোৱা তোমালোকে ত বৰ্গৰ বৰ্ণৰ লগত যুক্ত দন্তীয় স সদায় মূৰ্ধন্য স হয়। দন্তীয় স সদায় কি হয় মূৰ্ধন্য স হয়। এইটো কিয় মূৰ্ধন্য স হ'ব লাগিছিলে। এইটো চোৱা তোমালোকে এইটো সদায় কি হয় মূৰ্ধন্য স হয়। এইটো মূৰ্ধন্য স হয়। এতিয়া চোৱা তোমালোকে যেনে কষ্ট দুষ্ট উষ্ঠ মিষ্ঠ আদি শব্দবোৰ তোমালোকে চাব পাৰা। তেবা আৰু তোমালোকে চোৱা ই কাৰণত দেই এইটো ই কাৰণত হ'ব লাগিছিলে কাৰণত এইটো ৰ হ'ব লাগিছিলে। ই কাৰণত বা উ কাৰণত উপসৰ্গৰ পিছত থকা স্থা হিদ হিচ লহ আদি ধাতুৰ দন্তীয় স সদায় মূৰ্ধন্য স হয়। এইটো প্ৰিণ্টিং মিষ্টেক হ'ল। এইটো হ'ব লাগিছিলে মূৰ্ধন্য স। এইটো মূৰ্ধন্য স হয়। ইয়াৰ ঠাইত আমি মূৰ্ধন্য স দিব লাগিব দেই। এইটো চাবা তাৰমানে যেনেকৈ নিষেধ বিষাদ প্ৰতিষ্ঠা অভিলাষ অনুষ্ঠান নিষাদ অভিলেখ বা অভিষেক এইখিনি বস্তু তোমালোকে চাব পাৰা। ইয়াৰ পিছত তোমালোকে চোৱা ভূমি গু অংহু শব্দৰ পিছত থকা যিটো স্থা শব্দ হয় সেই স্থা শব্দৰ দন্তীয় স আৰু যুধি শব্দৰ পিছত থকা স্থিৰ শব্দৰ দন্তীয় স সদায় মূৰ্ধন্য স হয়। এইটো মূৰ্ধন্য স কৰি ল'বা তোমালোকে দেই। যেনে ভূমিষ্ঠ গুষ্ঠ যুধিষ্ঠিৰ এইখিনি শব্দ তোমালোকে চাব পাৰা। ইয়াৰ পিছত সু আৰু বি শব্দৰ পিছত থকা সম শব্দৰ দন্তীয় স সদায় মূৰ্ধন্য স হয়। এইটো কি হয় দন্তীয় স সদায় কি হয় মূৰ্ধন্য স হয়। এতিয়া যেনেকৈ সুষম সুষমা বিষম আদি। এতিয়া 6 নম্বৰ মতে তোমালোকে চাব পাৰা প্ৰত্যয় যোগ হ'লে যেনেকৈ হাবিষ চাক্ষুষ শব্দৰ দন্তীয় স সদায় মূৰ্ধন্য স হয়। এতিয়া যেনেকৈ চাক্ষুষ এইটো তোমালোকে ধুনীয়া উদাহৰণ দিব পাৰা। এতিয়া কিছুমান শব্দত এনেকুৱা থাকে স্বাভাৱিকতে মূৰ্ধন্য স হয়। যেনেকৈ ভাষাতটো মূৰ্ধন্য স হয়। ভাষা বৰ্ষা হৰ্ষ দুখ বিখান বিষয় শোষণ তোষণ গ্ৰীষ্ম বিশেষ বিশেষ্য বিশেষণ এইখিনি দেখিছা তোমালোকে। এই শব্দখিনি তোমালোকে চাই ল'বা বা নোট কৰি ল'বা তোমালোকে। এতিয়া নত্ববৃদ্ধি সত্ববৃদ্ধি কিছুমান মই উদাহৰণো তোমালোকক দিব বিচাৰিছোঁ। যেনেকৈ নত্ববৃদ্ধি উদাহৰণ বৰ্ণটো কেতিয়াও দন্তীয় ন নহয়। ইয়াত কি হয় সদায় মূৰ্ধন্য ন হয়। এতিয়া কাৰণটো কি হয় কাৰণটো কেতিয়াও কৰণ নহয় কি হয় কাৰণ হয়। মৰণটো কেতিয়াও মৰণ নহয়। তৰণিটো কি নহয় তৰণি নহয়। দৰ্পণটো দৰ্পণ নহয়। অনুমানটো অনুমান নহয়। সঞ্চাৰণটো সঞ্চাৰণ নহয়। বিস্তাৰণটো বিস্তাৰণ নহয়। প্ৰবণটো প্ৰবণ নহয়। সংকীৰ্ণটো সংকীৰ্ণ নহয় মানে দন্তীয় ন ইয়াত নহয়। এতিয়া সত্ববৃদ্ধিটো চোৱা তোমালোকে। এতিয়া সত্ববৃদ্ধিৰ দুখটো দন্তীয় স নহয়। পশুটো পশু নহয়। বিশ্বটো বিশ্ব নহয়। কষ্টটো কষ্ট নহয়। চিকিৎসাটো চিকিৎসা নহয়। অংশটো অংশ নহয়। নিষেধটো নিষেধ নহয়। সংস্কৃতিটো সংস্কৃতি নহয়। সৃষ্টিটো সৃষ্টি নহয়। এতিয়া তোমালোকক মই বহু বিকল্প অৰ্থাৎ MCQ কিছুমান কুৱেশ্যনছ তোমালোকক লৈ আহিছোঁ। এতিয়া চোৱা বৰ্ণ শব্দত কোন ধৰণৰ ন ব্যৱহাৰ কৰা হৈছে। বৰ্ণ শব্দটোত তোমালোকে দেখিছাই বৰ্ণ শব্দটোত মূৰ্ধন্য ন ব্যৱহাৰ কৰা হৈছে। এতিয়া বন শব্দটোত কোন ন ব্যৱহাৰ কৰা হৈছে। বন শব্দটোত কোনটো ন ব্যৱহাৰ কৰা হৈছে। বন শব্দটোত দন্তীয় ন ব্যৱহাৰ কৰা হৈছে। এতিয়া কণা শব্দত মূৰ্ধন্য ন কি হয়। এতিয়া মূৰ্ধন্য নটো কাৰণ শব্দত মূৰ্ধন্য নৰ ধ্বনি আছে। এতিয়া মন শব্দত কোনটো ন ব্যৱহাৰ কৰা হৈছে। মন শব্দত দন্তীয় ন ব্যৱহাৰ কৰা হৈছে। এতিয়া তোমালোকে আজিলৈ ইমানখিনিয়ে শিকিলা। ইয়াৰ পিছত তোমালোকে ব্যাকৰণৰ প্ৰতিটো টপিকে তোমালোকে আমাৰ ভিডিঅ'সমূহৰ জৰিয়তে শিকিব বা জানিব পাৰিবা।